Hello everyone, welcome back to my YouTube channel. আজি আমি ডিম্পু বৰুৱাৰ লগত ঘটা এটি ঘটনা তেওঁৰ মুখেৰে শুনোৱা হওক। ব্যৱহাৰ কৰি তো অলপ আগতে ই হোৱাটছএপত মেছেজ কৰি থাকোতে ইয়ালৈ এটা হোৱাটছএপ কল আহিছে এটা নাম্বাৰৰ পৰা। এটা নৰ্মেল আৰু হোৱাটছএপ কল আহিছে। আমি ভাবিছো ঘৰৰ পৰা কোনোবাই কৰিছে কিন্তু আননোন নাম্বাৰৰ পৰা আহিছে। তো মানে অলপমান সন্দেহ হ'ল মানে ময়ো ইয়াতে আছিলো শুই তো এই কলটো দেখি মোৰ মাথাত খেলালে যে কিবা এটাতো হয় কাৰণ নাম্বাৰটো কিবা 000 লাষ্টত এনেকুৱা তো ইয়াক ফোনটো ৰিচিভ কৰিব দিলো কিন্তু আগৰ কেমেৰাটো মানে ইয়াতে ঢাকন দিলৈ তো এই যিটো গাৰু আছে আমাৰ এই গাৰুটোৰ এই আধা এনেকুৱাকে কেমেৰাটো ঢাকন দি ফোনটো ৰিচিভ কৰিলো আৰু ফোনটো ৰিচিভ কৰোতে যি মানে ভিডিঅ' কলটো কৰি আছে কৰবাৰ পৰা এজনী ছোৱালীয়ে উলংগ অৱস্থাত মানে অলপ তাৰপিছত আমি ফোনটো দেখালৈ লগে এক ছেকেণ্ড কাটিলো মানে প্ৰায় 1.5 ছেকেণ্ড 2 ছেকেণ্ড মানৰ ভিতৰতে আমি ফোনটো কাটি দিলো সব আমাৰ মুখখন দেখা নাছিল কাৰণ গাৰুটো এনেকুৱাকে আড়াল দিয়া আছিল এনেকুৱা এতিয়া যদি আমাৰ মুখখন দেখিলেতেন তাত উলংগ ছোৱালী আছে তো কি হ'ল তেওঁলোকৰ স্ক্ৰীন ৰেকৰ্ডিং কৰি থোৱা আছিল বা তেওঁলোকে স্ক্ৰীনশ্বট মাৰি আমাক ব্লেকমেইল কৰাত লাগি গ'লহেঁতেন সেইবিলাক স্ক্ৰীনশ্বট আমাৰ হোৱাটছএপ নাম্বাৰত দিলেহেঁতেন আৰু ক'লেহেঁতেন যে আমি ফেচবুকত দি দিম ছ'চিয়েল মিডিয়াত দি দিম যদি আমাক পইচা নিদিয়া যদি এনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ চাব বিচাৰে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।